ৰেচন কাৰ্ড এই দুই শ্ৰেণীৰ ৰাইজক আমি এইবাৰ ৰেচন কাৰ্ডখন দেখালে 5 লাখ টকালৈকে হস্পিটালত বিনামূলীয়া চিকিৎসাৰ আমি প্ৰয়োজনীয়তা দিব খুজিছো হস্পিটালত গলে আমি অটল অমৃতৰ আকৌ কাৰ্ড বনাব লাগে বা বহুত ৰেচন কাৰ্ড থকা মানুহৰ হাতত কাৰ্ড নাই বাবে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনি ল'ব নোৱাৰে সেইবাবে এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান মানুহ পুৰণা ৰেচন কাৰ্ড আৰু নতুন ৰেচন কাৰ্ড এই দুই শ্ৰেণীৰ ৰাইজক আমি এইবাৰ ৰেচন কাৰ্ডখন দেখালে 5 লাখ টকালৈকে হস্পিটালত বিনামূলীয়া চিকিৎসাৰ আমি প্ৰয়োজনীয়তা দিব খুজিছো অকল অসমেই নহয় ভাৰতৰ বিভিন্ন ৰাজ্যৰ হস্পিটালতো এই 5 লাখ টকাৰ কাৰ্ডখনে কাম কৰিব অহা এমাহৰ ভিতৰত আমাৰ জীৱিকা সখী বা আন আমাৰ আশা কৰ্মীসকলে ৰেচন কাৰ্ড থকা মানুহসকলৰ ঘৰে ঘৰে KYC কৰিব যাব আৰু তাৰ পিছতে আপোনালোকৰ কাৰ্ডখনত প্ৰত্যেক বছৰে 5 লাখ টকাৰ চিকিৎসা বিনামূলীয়াকৈ কৰাৰ আপোনালোকে সুযোগ পাব শ্ৰদ্ধাৰ ৰাইজ চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰতো আমাৰ ৰাজ্যখনে আজি নতুন দিগন্তলৈ গতি কৰিছে অসম এখন দুখীয়া ৰাজ্য আছিল অসম গুজৰাট মহাৰাষ্ট্ৰৰ দৰে চহকী ৰাজ্য নহয় আমাৰ ইয়াত যথেষ্ট উদ্যোগো নাই কিন্তু ৰাইজৰ আশীৰ্বাদক মূলধন হিচাপে লৈ আমি পণ কৰিছিলো যে 1 লাখ যুৱকক আমি চৰকাৰী চাকৰি দিম